Hello guys. Hi. Kor pra ahila tobaluk? আজি বজাৰ কৰি আহিলো। আজি মানে আমাৰ খানা আছে হোষ্টেলত। আজি আমি মাংস বনাই খাম তাৰ কাৰণে বজাৰ কৰিবলৈ আহিছো। এটাকো ব্লগত ওলোৱা মানে কেটা হাঁহি এইবিলাক বজাৰ মানে ক্লাছ লাগি গৈছে মানে মাস্কলা মাস্ক লগাই লৈছে। মোৰ মানে ডাষ্ট এলাৰ্জি আছে সেইকাৰণে মাস্ক লগাই লৈছে। এতিয়া আমি গৈ আছো তাৰ পিছত আমি কেনেকৈ বনাও কেনেকৈ খাম সব দেখাই আছো আপোনালোকক। মোক দেখাব। আমাৰ খানা ষ্টাৰ্ট হৈ গৈছে। চাহ খাই আছে ৰাইজে। এয়া আমাৰ কাটা মেলা হৈ গ'ল। পিঁয়াজ কাটিলোঁ, বিলাহী কাটিলোঁ, আলু কাটিলোঁ, তাৰপিছত ধনিয়া, পিঁয়াজ, জলকীয়া আৰু এয়া লুইনাই পুৰা। কি কৰি আছা? এইবিলাক কি কৰি আছা তুমি? বাইদেউ ওপৰত বহি আছে। মজা মজা। পিঁয়াজ কাটি কানিছা নি? চব খোৱাত ব্যস্ত। আমাৰ মাংস কাৰিকৰ, মাংস কাৰিকৰ। তোমাক নেদেখাই মই কাক দেখাওঁ? সি তুমি দাঁতকেইটা দেখাই দিয়া। কিমান খৰচ হ'ল কৈ দিয়া? 1 টকা। তেল লাগিব আৰু তেল দিলো নি এইটো দেচোন বিয়া পাৰ্টি হয় নি? আলু দিছে এতিয়া। প্ৰিন্সি বনাই কেনেকুৱা লাগিছে? অনুভৱ কেনেকুৱা? সিজিব নাই আজি বাৰু। আমাৰ কেৰাহীতকৈ মাংস বেছি। ৰান্ধনীয়ে জানে আজি কেনেকৈ খুৱাই আৰু। এইটো যোগালী। হাই যোগালী। দাঁতকেইটা দেখাই দিয়া ক'বা। কোন তুমি? তুমি কোন? তুমি কোন? বাচন ধোৱা বোলে। আমি বাচন ধোৱা। তুমি চেম বাচন ধোৱা। আমি খোৱা মানুহ। টকলিয়াই এতিয়া পৰা টকলিয়াই আছে। এয়া পিন্চিয়ে মছলা দিছে। ইয়ে আপোনালোকে বাৰু মাংসত মছলা দি খায়নে? কমেণ্ট কৰি জনাব। আমি মানে মছলা দি খাওঁ। হাই গাইজ, এয়া মছলাত মাংসত মছলা দিছে। এয়া বিস্তিনা, এয়া লুইনা, একো কাম বন নাই, এনেই আছে। আৰু এই তিনিটা একো কাম নাই, সেইটো কাম নাই, সেইটো কাম নাই, এইটো কাম নাই, অকল এই দুটা কাম আছে।
This is our talented Princey Deuri. CR of Mechanical. CR of Mechanical. দে মাংস দে মছলা দে আমি ভাত লৈ আনিলো মাছৰ পিটিকা হ'ব ন মাছৰ পিটিকা বনাব শিখাই কি হ'ল কাম কৰিছে উপাসনাই দেই কাম কৰিছে হৈছে নাই মাংস উতলিছে এটাৰ মাছৰ পিটিকা বনি আছে ধুনীয়া ছোৱালীয়ে বনায় লাজ কৰিছে উপায় গম পোৱা নাছিলি আহা বুলি কি কৰিছা বহুত কাম কৰিছে দে ছোৱালীজনী নিমখে দিছে তই কি চাই আছ ইন মেকিং চিকেন দিছে মাংসত ওম শান্তি ওম লুইনা লুনিয়া কাৰিকৰে খাই থকাই দেখা পাইছোঁ বহুতবাৰ কাৰিকৰ খাই থকাই দেখিছোঁ আমাৰ মাংস ৰেডি কাৰিকৰ বহিছে কিমান খালা তুমি এইটো কাৰিকক নেক্সট টাইম কেতিয়াও দিয়া নহয় ই অকল খায়ে থাকে সেইকাৰণে তোমালোকৰ কাৰণে মুখ চুখ ফুলাই আছে যে শিখা কিমান খিনালে কোনে মাংস বিলাই আছে আন্টি খাইতাম না আন্টি দৌড়াইয়ে নাই না আমি দৌড়াই গেছি মানে আমরা বনাইছি যে সেইকাৰণে আন্টি দেখি দৌড়াই গেছে তাই আমি খাইতাম না আন্টি ভালো না নি কিবা আন্টি ভালো না কিছু কইব না আন্টি ঘুরি ফেলে আমি খাওয়া দিছো আমার হেৰি আমি তাইকে কইছে একটু আগে না নি আমাৰ বাহি মেলি হৈ গ'ল সবে এতিয়া খাবলৈ লৈছে খাইছো আৰু দেই শিখা কৰো খাই আছো বুলি শিখা সব খোৱাত ব্যস্ত ধুনীয়া হৈছে টেষ্টি বহুত টেষ্টি হৈছে মই খাই লওঁ ৰস